অসুবিধা পাইছে আপোনালোকে? যথেষ্ট সুবিধা পোৱা গৈছে। 2020 জুলাই 21 তাৰিখে যেতিয়া বগৰীয়াৰী মাথাউৰি ভাঙিছিল, আমাৰ এই ৰাস্তাটো সন্দিকৰ পৰাই বাৰীবান্ধালৈ যোৱা এই ৰাস্তাটো 3-4 ঠাইত ভাঙি মানে মানুহৰ বহুত অসুবিধা হয়। তাৰপিছত এটা ৰাস্তাৰ মেৰামতিৰ কাৰণে এটা অনুদানো পোৱা গৈছিল। সেই অনুদানৰ কাম কৰিলে, কিন্তু কাম কৰাৰ ফলত কামখিনি কিন্তু সঠিক হোৱা নাই, ৰাইজৰ মনোভূত হোৱা নাই। যিটো ধৰণত কৰিব লাগিছিল সেইটো ধৰণত কৰা হোৱা নাই। সেইকাৰণে প্ৰবল বৃষ্টিত মানে এই ৰাস্তাটো জয়ী হৈ গ'ল। এতিয়া মানুহৰ যাতায়াতৰ অসুবিধা। ইয়ালৈকে আমি ৰঙিয়া ওলাব পাৰি, এইটো ৰাস্তালৈ চেনি মাৰা হৈ ৰঙিয়া ওলাব পাৰি। ইয়াৰ ফলত